এইখন কলিয়াবৰ মোমাই তামুলীয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ। অভিন্ন এই কলিয়াবৰ। আমি এই কলিয়াবৰতে থকা এক আচৰিত বস্তু আপোনালোকক দেখাম। আপুনি বাৰু কিমান ডাঙৰ শৰাই দেখিছে? আমি আপোনাক আজি প্ৰায় 7 ফুট ওখ আহোম যুগৰ এখন শৰাই দেখুৱাম। বৰ্তমান সময়ত এখন শৰাই তৈয়াৰ কৰা সম্ভৱ যদিও আজিৰ পৰা প্ৰায় 300 বছৰৰ আগেয়ে এনে শৰাই তৈয়াৰ কৰাটো আশ্চৰ্য বুলিয়েই ক'ব লাগিব। যিখন শৰাই আমি ইয়াত দেখুৱাই আছো, ইয়াত বহুজন স্বনামধন্য ব্যক্তিৰ স্মৃতি বিজড়িত হৈ আছে। আজিৰ পৰা 90 বছৰ আগেয়ে অসমৰ প্ৰথমখন কথাছবি জয়মতীত ব্যৱহাৰ হোৱা এইখনেই সেই শৰাইখন। আমাৰো এই শৰাইখন দেখাৰ সৌভাগ্য হৈছিল কলিয়াবৰত প্ৰথমবাৰৰ বাবে প্ৰজন্মৰ দ্বাৰা আয়োজিত কলিয়াবৰ গ্ৰন্থমেলাত। এই প্ৰদৰ্শনস্থলীত প্ৰাক শংকৰী আৰু শংকৰী যুগৰ বিভিন্ন সাঁচিপুটীয়া পুথিৰ লগতে এই শৰাইখনো প্ৰদৰ্শনৰ বাবে ৰাখি থোৱা হৈছে। প্ৰদৰ্শনস্থলীত থকা এই শৰাইখন কলিয়াবৰৰ শ্ৰী শ্ৰী আমগুৰি কৰতিপাৰ পুৰণি সত্ৰত এই শৰাইখন আজিও বিদ্যমান। গ্ৰন্থমেলাৰ প্ৰদৰ্শনস্থলীত কলিয়াবৰৰ বহু দুৰ্লভ সাঁচিপুটীয়া পুথি আৰু বিখ্যাত শৰাইখন সম্পৰ্কে কলিয়াবৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰঞ্জিত ভট্টাচাৰ্যইনো কি কয় শুনো আহকচোন। বৈষ্ণৱ ধৰ্ম বৈষ্ণৱী সংস্কৃতিৰ সুবাসেৰে চৌদিশ আমলমলাই থকা এইখন কলিয়াবৰ দৈনন্দিন জীৱন যাত্ৰাৰ সূক্ষ্ম মুহূৰ্তত আলাপ অথবা পৰিচয় কালতো সহজতে দৃষ্টিগোচৰ হয় বৈষ্ণৱী সংস্কৃতিৰ সুৰ। গতিকে এই শংকৰী সংস্কৃতিৰ ধাৰক বাহক হিচাপে সত্ৰসমূহে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শৰাইখন সম্পৰ্কে তেখেতনো কি কয় আমি শুনো আহকচোন। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে প্ৰথমখন অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰিবলৈ যেতিয়া মন মেলিছিল, তেখেতৰ কাষতেই আছিল নটসূৰ্য ফণী শৰ্মা আৰু আমাৰ কলিয়াবৰৰ হৰেণ শৰ্মাদেৱ। হৰেণ শৰ্মাদেৱ কলিয়াবৰৰ ভলাগুৰি সত্ৰৰ তেখেত এজন সংস্কৃতিৰ সাধক পুৰুষ আছিল। তেখেতে জয়মতী কথাছবিত নিনাই চোৰাংচোৱাৰ অভিনয় কৰিছিল। আহোম ৰাজত্ব কালত কলিয়াবৰ প্ৰতিৰক্ষা আৰু ৰণথলীৰ বাবে এক উল্লেখযোগ্য ঠাই আছিল। সেই কথা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু নটসূৰ্য ফণী শৰ্মাদেৱে জানিছিল। সেয়েহে অসমৰ এই মধ্যস্থানত যিসকল আহোম সম্প্ৰদায়ৰ লোক আছিল, তেখেতসকলৰ পৰা